Hi everyone, আজি মই বনাম আমৰ লগত মাছৰ টেঙা জোল কেঁচা আমৰ লগত আহক কেনেকৈ বনাও আপোনালোকেও চাব যদি ভাল লাগে আপোনালোকে ট্ৰাই কৰিব আহক এয়া মোৰ আমৰ লগত মাছৰ জোলৰ কাৰণে মই আম এটা লৈছো কেঁচা আলু দুটা আৰু মাছ লৈছো এইখিনি ধুই নিমখ হালধি সানি লৈছো এয়া আমখিনি মই সৰু সৰুকৈ কাটি ললো ইয়াকে হল হৈ কাটি দিলে হিজি যাব আপোনালোকে ইভাগে ভাজিও বনাব পাৰে কিন্তু টাইমটো বেছি লাগে টাইমটো এনেকৈ কুকাৰ দুটা সিটি মাৰি দিম আলুখিনিৰ লগতে ভৰাই দিলো এটা নিমখ দি মই দুটা সিটি লগাই লম এপিনে মই কেৰাহী এখন পাতি দিছো মাছখিনি ফ্ৰাই হ'বলৈ মই এইখিনি মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লম এপিনে মই কুকাৰে সিটি মাৰিলেই এয়া মাছখিনি মোৰ ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল মাছ আনিলেতো মাছৰ পেটু মাছৰ মূৰ আহিবই মই মানে প্ৰায় সদায় এনেকৈ মাছৰ মূৰ আৰু মাছৰ পেটু মানে বেঙেনা বনাওঁ বেঙেনা মানে খুব ভাল পাওঁ মই জ্বলা ভাজিটো এইটো তিতা হ'লেও ভাল লাগে জ্বলা হ'লেও খুব ভাল লাগে এইটো খাই এইখিনি মই কুকাৰটো খুলি দিলোঁ দেখিছেনে আমখিনি বৰ ধুনীয়াকৈ সিজি গৈছে লগতে আলু সিজিছে এনেকুৱা টেঙা জোলত মানে বিষয় একো নালাগে এয়া হৈছে বগা আৰু ক'লা সৰিয়হ এয়া পিঁয়াজ আদা নহৰু জলকীয়া অকণমান লৈ লৈছোঁ টেঙা জ্বলা কম্বিনেশ্যনটো খুব ভাল লাগে তেল গৰম হৈ গ'ল মই তাতে সৰিয়হখিনি দি দিছোঁ আৰু দেৰি নকৰি মই এইখিনিও লগালগ দি দিছোঁ নহ'লে সৰিয়হখিনি ফুটিব যিকোনো টেঙা জোলতে সৰিয়হ দিলে খুব ভাল লাগে যেতিয়া সৰিয়হকেইটা ওপৰলৈ উপঙি যায় টেঙা মানে জোল বনালে অকণ পাতলা হ'ব লাগে পাতলা জোল নিচিনা হ'লে ভাল লাগে সৰিয়হকেইটা ওপৰলৈ উপঙি গ'লে মাছ দিলে খাই বৰ ধুনীয়া লাগে আমৰ জোলটো পাতে মই এতিয়া আলু আৰু আমৰ জোলখিনি ঢালি দিম মই ইয়াতে নিমখ দেৰিকৈ দিম প্ৰথমতে হালধি অকণমান দি লৈছোঁ নিমখটো কি হয় মই আম আৰু আলু যেতিয়া সিজিব দিছিলোঁ তেতিয়া নিমখ দিয়ে দিছিলোঁ সেইকাৰণে টেষ্টটো কৰিহে মই নিমখটো দিম এতিয়া এইখিনি ধুনীয়াকৈ ইয়াত মই আৰু অকণমান পানী দিম গৰম পানী অকণমান দি দিম আলু ইয়াৰে মই আধাখিনি ভাঙি দিম জোলটো অকণ পাতলা হ'লে ভাল লাগে এয়া আমাৰ টেঙা জোলখিনি উতলিলে মই ইয়াতে মাছ দি দিম মাছ দি দিলে আৰু কেইটামান চেনিও দিব লাগিব মানে টেঙাটো কি হয় চেনিটো দিলে টেঙাটো বেলেঞ্চ হৈ যায় মই চব মানে টেঙা জোলতে বেছি নহয় আধা চামুচমান চেনি দি দিব লাগে দেখিছেনে মই এইখিনি চেনি অকণমান দিম এতিয়া মই এতিয়া এইখিনি গেছটো কমাই দি ঢাকি থৈ দিম গেছটো কমত দিলে কি হয় মানে বহুত দেৰি দিলেও মানে একো নহয় গেছটো কমাই 5-10 মিনিটমান মাছৰ টেষ্টটো যাবলৈ দিম মাছৰ টেষ্টটো গ'লেহে মানে টেঙা জোলকণ ধুনীয়া হয় মই এইপিনে বেঙেনা পেটু ভাজিও হৈ গ'ল ৰেডি ইয়াত কি জলকীয়া দি দিছোঁ পূৰা এয়া মোৰ একেবাৰে ৰেডি আমৰ মাছৰ টেঙা জোল এয়া পাতলা জোল হৈছে গৰম দিনত পাতলা জোল খাই খুব ভাল লাগে মই মাত্ৰ নমোৱাৰ আগত অকণমান ধনিয়া দি দিছোঁ মান ধনিয়া গুণটো খুব ভাল লাগে আৰু বিশেষকৈ টেঙা চেঙা জোলত অকণমান ধনিয়া দি দিলে মানে গুণটোৱে বেলেগ এটা ওলাই যায় এয়া মই গেছটো এতিয়া অফ কৰি দিম এয়া মই গেছ অফ কৰি দিলোঁ এয়া মোৰ একেবাৰে ৰেডি পাতলা পাতলা টেঙা আমৰ টেঙা জোল অকণমান টেষ্ট কৰি চাইছিলোঁ খাবলৈও বহুত ধুনীয়া হয় এই টেঙা আমটো টেঙা হ'লে বেছি টেষ্টি হয় টেঙা আমৰ জোল গৰম দিনত এনেকৈ ল'ৰা ছোৱালী হ'লে আজি খুব ভাল পাব স্কুলৰ পৰা আহি যেতিয়া টেঙা জোল পাব এনেকৈ টেঙা জোল খাই ভাল লাগে এয়া ৰেডি মোৰ আমৰ আৰু মাছৰ টেঙা জোল পাতলা